ধুনীয়াকৈ আগবাঢ়ি যোৱা বিশ্বক জগাই লৈ আগবাঢ়ি যোৱা নমস্কাৰ শেৱালি বতৰা চেনেলটোলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ভালে থাকিব লগতে নিজৰ স্বাস্থ্য যতন ল'বলৈ একেবাৰে নাপাহৰিব মই আছোঁ বৰ্তমান খানাপাৰাত থকা ছায়েন্স মিউজিয়ামত আহকচোন আপোনালোককো দেখাওঁ ইয়াত কি আছে কি নাই ভিডিঅ'টো শেষলৈকে চাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহিয়ে দেখিছোঁ ইয়াতে খুব ধুনীয়াকৈ এখন এৰোপ্লেন ৰাখি থৈ দিয়া হৈছে দাদা ইয়াতে কি কৰিব ফুল ৰুই দিব চাৰিওফালে ধুনীয়াকৈ ফুল ৰুই দিলে খুব ধুনীয়া লাগিব ঠিক আছে আমাৰ ভাল লাগে আমাৰ ডিচেম্বৰ টু জানুৱাৰী ধুনীয়া হ'ব ফুল চবে চাই ভাল লাগে বহুত মানুহ হয় ডিচেম্বৰ জানুৱাৰীত বেছি মানুহ হয় ন মানুহ হ'ব আৰু ফুলবিলাকো ফুলিব ইয়াত খুব ধুনীয়াকৈ ডিজাইন কৰি কিনে ফুলবোৰ ৰোৱা হয় গৈ আছোঁ ফান চায়েন্স মিৰৰ মেজিক আৰু তৰা মণ্ডল আহিব চাব এইখন হ'ল মোৰ হাত
এতিয়া টাইম হৈ গ'ল, এতিয়া আমি যাওঁগৈ। আমিতো খুব ধুনীয়াকৈ এনজয় কৰিলোঁ, ছায়েন্স মিউজিয়ামত আহিলোঁ, ঘূৰিলোঁ, চালোঁ, খালোঁ, আপোনালোককো দেখুৱালোঁ কি কি কৰিলোঁ, কি কি কৰা নাই। কেনেকুৱা লাগিল আপোনালোকৰ জনাব ভিডিঅ'টো চাই। তেনেহ'লে আজিলৈ